নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম যে নিজৰ মোবাইলতে ষ্টাৰ মেকাৰ এপছত আপোনালোকে কেনেকৈ গান ৰেকৰ্ডিং কৰিব। আৰু গানটো ৰেকৰ্ডিং কৰিবলৈ দৰকাৰ হ'ব আপোনালোকক এটা এপ্লিকেশ্যন যিটোৰ নাম হৈছে ষ্টাৰ মেকাৰ। আপোনালোকে প্লে ষ্ট'ৰৰ পৰা অতি সহজে ডাউনলোড কৰি ল'ব পাৰিব আৰু লগতে দৰকাৰ হ'ব এডাল হেডফোনৰ। পোনপ্ৰথমে আমাৰ মোবাইলত থকা ষ্টাৰ মেকাৰ এপটো আমি অ'পেন কৰি ল'ম। অ'পেন কৰাৰ পিছত ওপৰত থকা চাৰ্চ বটনত আমি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগতে আমি ইয়াত চাৰ্চ কৰিব পাৰিম যিকোনো অসমীয়া বা হিন্দী গান। অলৰেডি মই চাৰ্চ কৰি থৈছোঁ। মই জুবিনদাৰ চিলা চিলা গীতটি চাৰ্চ কৰিছোঁ আৰু চাৰ্চ কৰি দিয়াৰ পিছতে এনেধৰণে দেখা পাব। ইয়াৰ পিছতে ৰাইট চাইডে থকা চিং অপশ্যনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিলে এনেকুৱা ধৰণে দেখা পাব। তাৰপিছত আপোনালোকে ইয়াত চ'ল' মুড কৰি পেলাই গানটো ৰেকৰ্ডিং কৰিব পাৰিব। অলৰেডি মই ইয়াত চ'ল' মুড কৰিয়ে থৈছোঁ আৰু ওপৰৰ কোণাত এটা কেমেৰাৰ অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি ভিডিঅ' কৰিও গানটো ৰেকৰ্ডিং কৰিব পাৰিব। অলৰেডি মই তাত অফ কৰি থৈছোঁ আৰু ইয়াৰ পিছতে আপোনালোকে চ'ল' মুড কৰি ষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিলে গানটো প্লে' হৈ যাব। গানটো ৰেকৰ্ডিং কৰাৰ পিছত ৰাইট চিনটোত ক্লিক কৰি য়েছ বটনটোত ক্লিক কৰি দিব। ইয়াৰ পিছতে আপোনালোকৰ গানটো ৰেকৰ্ডিং হৈ গ'ল। ইয়াৰ পিছত এফেক্ট বুলি এটা অপশ্যন আছে তলৰ ছাইডে, সেই এফেক্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ওপৰ ছাইডে নন কাষ্টমাইজ ষ্টুডিঅ' পাৰ্টি বুলি অপশ্যন আছে, আপোনালোকে কাষ্টমাইজত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ভলিউমত ক্লিক কৰিব। ভলিউমত ভইচ আৰু মিউজিক দুয়োটাই 60 কৰি দিব। মিউজিকটো 60 কৰিব আৰু আপোনাৰ ভইচটো 60 কৰি দিব। ইয়াৰ পিছতে আপোনালোকে এই পোষ্ট অপশ্যনটোত ক্লিক কৰি দিব আৰু পোষ্ট অপশ্যনটোত ক্লিক কৰাৰ পিছত ওপৰত দেখাব আপলোডিং আৰু ইয়াত যেতিয়া 100% হৈ যাব তেতিয়া আপোনালোকক ছাকচেছফুলি বুলি দেখাব। তেতিয়া আপোনালোকৰ গানটো ছেভ হৈ যাব। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদিহে চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। থেংক ইউ।